নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগত জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোত মই এই বাঁহৰ টুকুৰাটোৰে এডাল ঢোলৰ মাৰি বনাবলৈ গৈ আছোঁ। যদি আপুনিও এডাল ঢোলৰ মাৰি বনাব বিচাৰিছে বা শিকিব বিচাৰিছে কেনেকৈ বনায়, তো তেতিয়াহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই যাওক। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঢোলৰ মাৰিডাল বনাবলৈ হ'লে আপোনাক পোনপ্ৰথমে এনেকুৱা এডোখৰ বাঁহৰ প্ৰয়োজন হ'ব, যিডোখৰ বাঁহ অকণমান শকত আৰু অকণমান গধুৰ হয়। অৰ্থাৎ বাঁহডালৰ গুৰিৰ ফালৰ পৰা এনেকুৱা ধৰণৰ এটা টুকুৰা লৈ ল'ব। আৰু ঢোলৰ মাৰিডাল বনাবৰ বাবে এটা হিচাপৰ প্ৰয়োজন, যিকোনো ধৰণে বনাই দিলে নহ'ব। তো ইয়াক আপোনালোকে দেখিব পাৰিছে, এটা এনেকুৱা ধৰণৰ টেপ এটা লৈ ল'ব জুখিবৰ কাৰণে, নহ'লে বা ফিটা হ'লেও হ'ব, বা আপোনালোকৰ ওচৰত যদি এইবিলাক আপোনাৰ স্কেল পাত হ'লেও হ'ব। ঠিক আছে। তো এনেদৰে সোঁ মাজতে গাঁঠি এটাত হ'ব। তাৰপাছত গাঁঠিটোৰ পিছফালে এনেধৰণে 3 ইঞ্চি থ'ব, আৰু বাকী আগফালে থ'ব 6 ইঞ্চি। মুঠতে সম্পূৰ্ণ 9 ইঞ্চি গোটেই ঢোলৰ মাৰিডালৰ চাইজটো হ'ব লাগে। এয়া দেখিছে আপোনালোকে, এয়া এনেদৰে এটা চিন দি ল'ব। এতিয়া সম্পূৰ্ণ গোটেই মাৰিডালৰ জোখ মই লৈছোঁ 9 ইঞ্চি। ঠিক আছে। গাঁঠিটোৰ পিছফালে 3 আৰু আগফালে 6। সেয়া চব, আগফালে 6 ইঞ্চি, পিছফালে 3 ইঞ্চি, মুঠতে 9 ইঞ্চি। ঠিক আছে। তো এনেধৰণে আপোনালোকেও চিন দি ল'ব। আৰু এতিয়া এই চিন দিয়া ঠাইডোখৰত আগফালে আৰু পিছফালে হেকচু বা কৰত কিবা লৈ পিনে আপোনালোকে কাটি দিব পাৰে। এতিয়া মাজৰ এই গাঁঠিটোৰ পৰা আগফাললৈ যিমান পাৰোঁ সিমান সৰু কৰি বাঁহডাল চুচিব লাগে। বন্ধুসকল, বিহুৰ লগত জড়িত আৰু দুবিধ সামগ্ৰী বনোৱা ভিডিঅ' মোৰ এই চেনেলটোত দিয়া আছে। আৰু সেই দুবিধ বস্তু হ'ল, এবিধ হৈছে গগনা, বাঁহৰ গগনা, আৰু আনবিধ হৈছে কাকৈ ফণি। তো যদি আপোনালোকে এই দুবিধ বস্তুৰ ভিডিঅ' চাব বিচাৰে, তেনেহ'লে মই এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত এই লিংক দুটা দি দিম। আৰু ইভাগেও যদি আপোনালোকে চাব বিচাৰে, ডাইৰেক্ট মোৰ চেনেলত পাই যাব। প্ৰথমে যিহেতু মই গুৰিৰ অংশটোহে কাটিছিলোঁ, এতিয়া সেইবাবে আগৰ অংশটো এনেদৰে কাটি লৈছোঁ। এতিয়া এই বাঁহ টুকুৰা সম্পূৰ্ণ 9 ইঞ্চিৰ জোখৰ হৈ গ'ল। ঢোলৰ মাৰিডাল বেছি দীঘল হ'লে কি হয় জানে, ঢোলটোৰ কাষত যিটো বাও থাকে, এই ঢোলটো বজাওঁতে আপোনালোকৰ এই মাৰিডাল সেই বাওটোত বেছিকৈ লাগে। তেতিয়া বজাবলৈ অসুবিধা হয়, আৰু বেছি চুটি হ'লেও বেয়া বজাবলৈ। এতিয়া ঢোলৰ চাপটো ভালদৰে পৰিবলৈ এনেদৰে আগটো এটা সৰুকৈ টোপাৰ দৰে অকণমান ডাঙৰকৈ ৰাখি থ'ব লাগে। এইদৰে আপোনালোকে দেখিব পাৰিছে মই কিদৰে কাটিছোঁ। আগটো অলপমান টোপা এটাৰ দৰে ৰাখি বাকীডোখৰ চুচি দিছোঁ। সেই চাওক। এতিয়া মাজতে এটা কথা কৈ থওঁ যে যদি আপোনালোকে এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ'বিলাক মই আপোনালোকলৈ আনি থাকোঁ। আৰু মোৰ চেনেলটোত বিভিন্ন ধৰণৰ এনেকুৱা ক্ৰিয়েটিভ বস্তু বনোৱা ভিডিঅ' কিছুমান আছে, যিবিলাক আপোনালোকে চাব পাৰে যদি চাবলৈ বিচাৰে। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি দিব। লাগিলে ভালেই হওক বা বেয়াই হওক, কাৰণ আপোনালোকৰ এটা কমেণ্টে বহুত আমাক ছাপোৰ্ট কৰে, বহুত আমাক মটিভেট কৰে। ঢোলৰ মাৰিডাল এনেদৰে চিম্পুলকৈ ভাল লগা নাছিল, গতিকে মই ইয়াত কলপাতৰ ঠাৰি এডাল এনেধৰণে মেৰিয়াই দিলোঁ, আৰু তাৰপিছত এই ঢোলৰ মাৰিডালক জুইত পুৰি দিলোঁ। আৰু জুইত পুৰাৰ পিছত যেতিয়া মই সম্পূৰ্ণ ক'লা হ'ল, তাৰপিছত এই কলপাতৰ ঠাৰিডাল এৰাই দিয়াৰ পাছত এনেধৰণৰ এটা লুক পালোঁ। আৰু মোৰ মতে আপোনালোকেও এইটো ভাল দেখিছে। ইমানতে ৰখি নাথাকি মই আৰু অলপ ধুনীয়া কৰিবৰ বাবে এই ঢোলৰ মাৰিডালক বাৰ্নিছো কৰি দিলোঁ। আৰু বাৰ্নিছ কৰাৰ পিছত যিটো লুক আহিছে, সেইটো আপোনালোকে নিজেই চাই লওক।